BPF ইচ্ছা কৰা কোনো পইণ্টে নাই। এই গতিকে BPF মানুহবিলাক এৰি এৰি বিজেপিলৈ গৈ আছে আৰু BPF মানুহবিলাক এৰি এৰি কংগ্ৰেছ প্ৰতি আহি আছে। UPPৰ অৱস্থা আকৌ বেয়া। এতিয়া যদি বিজেপিয়ে তেখেতক এৰি দিলে সেই দুৰাণ খাবৰ পৰা ক্লিয়াৰ হৈ গ'ল। তেখেতক সহায় কৰি পেলাই ৰহ ৰাজাৰ নিচিনা আগ্ৰামা ডাঙৰীয়ে 15 বছৰ শাসন কৰিছিল। এই যেতিয়া বিজেপি আহিল ফুট আমাক এৰি পেলাই বিজেপিত গ'ল। এফচৰ ল'ৰাসকল, BPFৰ ল'ৰাসকল, UPPৰ ল'ৰাসকল, বিজেপিৰ ল'ৰাসকল কংগ্ৰেছক ভাল পাই যোগদান দিছোঁ। এটা আকৰ্ষণিক আজিৰ তাৰিখত কংগ্ৰেছ জিকাও নাই, ছেকেণ্ড নাম্বাৰো নাই, 3 নম্বৰতে আছে। আজিৰ মিটিংখন আমি এটা অৰ্গানাইজেশ্যনেল ৰিভিউৰ কাৰণে বহিছিল। ইয়াতে হঠাৎ এফচৰ ল'ৰাসকল, BPFৰ ল'ৰাসকল, UPPৰ ল'ৰাসকল, বিজেপিৰ ল'ৰাসকল কংগ্ৰেছক ভাল পাই যোগদান দিছোঁ। এইটো এটা আকৰ্ষণিক আজিৰ তাৰিখত কংগ্ৰেছ জিকাও নাই, ছেকেণ্ড নাম্বাৰো নাই, 3 নম্বৰতে আছে। কিন্তু কথাটো ইয়াতে ভাবিব লগা কথা যে ছবি জ্ঞাত যে BPF কোন পদলৈ গৈ আছে, UPPৰ অৱস্থা কি। আপুনি চোৱা দুৰাণ খাব, যিদিনা দুৰাণ খাবৰ প্ৰথম মুকলি দিন হৈছে, ইয়াত বিজেপিৰ কোনো এজন MCLA বা EM উপস্থিত হোৱা নাই। হিমন্ত ডাঙৰীয়া আহিব লাগিছিল, CM ডাঙৰীয়া অহা নাই, দ্ৰৌপদী মুৰ্মু ডাঙৰীয়া আহিব লাগিছিল, অহা নাই। ইয়াৰ পৰা এটা ক্লিয়াৰ দিশা হৈ আছে যে আজিৰ তাৰিখত যেনেকা দেখি আছে যে UPP আৰু বিজেপিৰ মাজত এলায়েন্সটো একেবাৰে নাইকিয়া হৈ গৈছে। তেনে অৱস্থা ৰাইজসকলে বুজি পাইছে যে ভৱিষ্যতৰ কাৰণে UPP থাকি আমাৰ লাভৱান নহ'ব, ভৱিষ্যতৰ কাৰণে BPF থাকি আমি লাভৱান নহ'ব। আৰু এফচিৰ কথাটো আমি কি ক'ম, এফচিটো ডাইৰেক্ট UPP। এই গতিকে এফচিৰ ল'ৰা বোলে এফচি থাকি কি লাভ হ'ব। এইগতিকে তেখেতে আজি যোগদান দিছোঁ, আমি খুব উৎসাহ আৰু আমি গোটেই BTR বাকীক আমি আহ্বান কৰিছোঁ যে আপুনি দলে বলে আহক। দিল্লীত ইণ্ডিয়া এলায়েন্সটো বেছি দিন নাই আৰু চৰকাৰ সলনি হ'ব। আৰু অসমত আমি এইটো চাইছোঁ যে যিদিনা দুৰাণ খাবত হেৰি হৈছে, সেইদিনা বোলে BPFৰ ঠেকাবিলাক, UPPৰ ঠেকাবিলাক বিজেপিত বোলে যোগদান দিছে 400 মানুহ। ইয়াৰ পৰা এটা চিগনেল যে হিমন্ত ডাঙৰীয়াই, মিছলীয়া মামা ডাঙৰীয়াই এটা টাৰ্গেট লৈছে যে BTCত এইবাৰ UPPক ঠিক কৰি পেলাই নিজে 40টা সমষ্টি 40টা দখল কৰিব। আৰু BTCত যদি BTR যদি তেখেত দখল কৰিব পাৰে তেনেহ'লে এটা ইংৰাজী 15টা MLA টাৰ্গেট কৰি আছে হিমন্ত বিশ্ব শৰ্মাই। কিন্তু এই জানা নাই যে আজিৰ তাৰিখত কংগ্ৰেছ কিমান ভিতৰি ৰুটেড হৈ আছে। গতিকে আমি আশাবাদী এইবাৰ আমি BTCত কংগ্ৰেছ অকলে নহ'লেও কয়েকজন ইদাৰ উদাৰ নিৰ্দলীয় কেণ্ডিডেট বিলাক লৈ আমি চৰকাৰ বনামে। সঁচা কথা, কংগ্ৰেছ আইডিঅলজি এই ভাৰতবৰ্ষৰ কাৰণে খুব একেবাৰে এপ্ৰপ্ৰিয়েট। কাৰণ বিজেপি আগৰ পৰাই তেখেত এই বামুণ সমাজৰ এটা আইডিয়া, এই লেণ্ডলৰ্ডছ ৰুল শাসন ব্ৰিটিছৰ পৰাই তেখেত সেইটো শিকি লৈছে। সেই গতিকে আজিৰ তাৰিখত দৰিদ্ৰসকলে বেছি দৰিদ্ৰ হৈ আছে, মিডিল ক্লাছ হৈ থকা নাই, তেখেত দৰিদ্ৰ হৈ গৈছে। খালি ওপৰ শ্ৰেণীৰ মানুহবিলাক ওপৰ শ্ৰেণীৰ সুবিধাটো পাই আছে। সেই গতিকে বিজেপি আমাৰ দেশৰ কাৰণে ভাল নহয়, অসমৰ কাৰণে ভাল নহয়, আৰু BTCৰ কাৰণে ডাবল ভাল নহয়। সেই গতিকে BTC বাকী আগন্তুক দিনত ৰাইজসকলে দলে বলে আহি আজি যেনেকা যোগদান দিছে এনেকা যোগদানটো আপুনি আৰু চাবলৈ পাব। BPFে আগৰ পৰাই আমাক মানে মিছলীয়া কৰিছে, ধোকাবাজ কৰিছে। কংগ্ৰেছে তেখেতক সহায় কৰি পেলাই ৰহ ৰাজাৰ নিচিনা আগ্ৰামা ডাঙৰীয়ে 15 বছৰ শাসন কৰিছিল। এই যেতিয়া বিজেপি আহিল ফুট আমাক এৰি পেলাই বিজেপিত গ'ল। এতিয়া কংগ্ৰেছৰ লগত এলায়েন্স কৰিবলৈ তেখেত ডাঙৰে বিচাৰি আছে। আমি কেনেকা বিশ্বাস কৰিম? কথাটো সেইটোৱে। এই গতিকে BPFক বিশ্বাস কৰা কোনো পইণ্টে নাই। সেই গতিকে BPFৰ মানুহবিলাক এৰি এৰি বিজেপিলৈ গৈ আছে আৰু BPFৰ মানুহবিলাক এৰি এৰি কংগ্ৰেছ প্ৰতি আহি আছে। এই গতিকে আজিৰ তাৰিখত BPF যদি ক'বলৈ যাওঁ তেনেহ'লে কোনো স্থায়ী নাই। UPPৰ অৱস্থা আকৌ বেয়া। এতিয়া যদি বিজেপিয়ে তেখেতক এৰি দিলে সেই দুৰাণ খাবৰ পৰা ক্লিয়াৰ হৈ গ'ল যে BJP is abandoning UPPL
Now UPPL না বিজেপিৰ লগত থাকিব পাৰো না কংগ্ৰেছৰ লগত আহিব পাৰে ইমান বিপদত মানে দুটা ডাঙৰ ডাঙৰ পাথৰৰ মাজত UPPL থিয় দি আছে এনি টাইম ইট কেন বি ক্ৰাছ তেনে অৱস্থাত কোনো মানুহে UPPL থিৰ দি থাকিব নোৱাৰিব তেখেতসকলো লাহে লাহে কংগ্ৰেছকে এটা বিকল্প হিচাপে বাছি ল'ব বুলি মই পুৰা 100% আশা কৰোঁ